আজিৰ পৰা প্ৰায় এবছৰমান আগতে মই এখন পাহাৰ ফুৰিবলৈ গৈছিলোঁ। পাহাৰৰ অকোৱা পকোৱা বাটেৰে আগবাঢ়ি গৈ পাইছিলোঁ এটি নিজৰা। আৰু সেই নিজৰাটোৰ শিলবোৰৰ মাজেৰে কুলু কুলুকৈ বৈ গৈছিল পানীবোৰ। তাত সৰু সৰু মাছবোৰে বৰকৈ খেলি আছিল। কিন্তু তাৰ মাজতে মই দেখা পাইছিলোঁ এটা অকণমানি সৰু কাছ পোৱালি। সি শিলৰ ফাঁকৰ মাজত বন্দী হৈ আছে। বেচেৰাটোক সহায় কৰিবলৈও তাৰ ওচৰত যেন সেই সময়ত কোনো নাই। উপায়ন্তৰ হৈ ময়ে তাক পানীৰ মাজৰ পৰা তুলি আনিলোঁ। ওপৰলৈ তুলি আনি দেখিছোঁ সি ভৰি এখনত দুখ পাইছে। তাক মই মৰমতে ঘৰলৈ লৈ আনিলোঁ। সিদিনা সি আমাৰ ঘৰৰ আলহী হ'ল। ঘৰলৈ আনি তাৰ বাবে এটা বাসস্থান সাজি দিলোঁ আৰু খাদ্য হিচাপে তাৰ বাবে কেইটামান দৰিকণা মাছ যোগাৰ কৰিলোঁ। সি লাহে লাহে সুস্থ হ'বলৈ ধৰিলে। লগতে সি ডাঙৰো হৈ আহিল। সি এতিয়া আমাৰ ঘৰৰ এজন সদস্য। কিমান নিৰাপদ অনুভৱ কৰি সি আছে আজি আমাৰ মাজত। কিমান বিশ্বাসত আছে। সঁচাই জীৱ জন্তুবোৰে খুব সোনকালে মানুহক আপোন কৰি ল'ব পাৰে। কিন্তু আমি মানুহবোৰে জানো জীৱ জন্তুক কিমান সোনকালে আপোন কৰি ল'ব পাৰোঁ?